পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৈনী ক্ৰিয়েশ্যনলৈ। আজি মই আপোনালোকক আমাৰ অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে কেনেকৈ গীত মাতেৰে শিশুৰ সৰ্বাংগীন বিকাশৰ কাৰণে শিক্ষা দিয়া হয় তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি মোৰ লগত আছে অংগনবাড়ী কৰ্মী অনুপমা ৰাজখোৱা। নমস্কাৰ। আজি তাই জীৱ জন্তুৰ ওপৰত কেনেকৈ একশ্যন চঙেৰে শিক্ষা দিয়া হয় তাকে তাই গাই শুনাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। অ ককা হাতী, মই যে তোমাৰ নাতি, তোমাৰ তলত সোমাই থাকিম, নালাগে মোক ছাতি। অ ককা হাতী, মই যে তোমাৰ নাতি, তোমাৰ তলত সোমাই থাকিম, নালাগে মোক ছাতি। মস্ত এটা পেট, তোমাৰ মস্ত এটা পেট, চকু কেইটা নিচে সৰু, লাজ লাগি যায় ধেত। মস্ত এটা পেট, তোমাৰ মস্ত এটা পেট, চকু কেইটা নিচে সৰু, লাজ লাগি যায় ধেত। আজিকালি বজাৰত নাপায় বিচনী, অ ককা দিবা নেকি কাণ দুখনি, অ ককা দিবা নেকি কাণ দুখনি। অ ককা হাতী, মই যে তোমাৰ নাতি, তোমাৰ তলত সোমাই থাকিম, নালাগে মোক ছাতি। তোমাৰ তলত সোমাই থাকিম, নালাগে মোক ছাতি। তোমাৰ তলত সোমাই থাকিম, নালাগে মোক ছাতি। আপোনালোকে চাই কেনে পালে লাইক কমেণ্ট কৰি জনাব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে মোৰ এই চেনেল বৈনীক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। অ ককা হাতী, মই যে তোমাৰ নাতি, তোমাৰ তলত সোমাই থাকিম, নালাগে